2 মাহ হৈ গ'ল ইমান ডাঙৰ অফিচত চাকৰি কৰি যদি পইচা গোটাব পৰা নাই গুচি আহ গুৱাহাটীৰ পৰা ভয় লাগে দেউতা আকৌ ঘূৰি যাবলৈ হয় কিহৰ ভয় গুৱাহাটীখনৰ ওপৰত বহুত বোজা আছে দেউতা ইয়াত প্ৰত্যেকজন মানুহে নিজৰ নিজৰ সপোন লৈতো আহে কিন্তু ভিৰৰ মাজত খোৰপাত হেৰাই যায় যদি মই এতিয়াই হাৰি যাওঁ তেনেহ'লে সেই লাখ লাখ ভিৰৰ মাজত মোৰ সপোনবোৰ কোনোবাখিনিত থাকি যাবহি চিন্তা কেলে কৰিছ ঘৰলৈ আহ মোৰ লগতে একেলগে খেতিত ধৰি জীৱনটো নতুনকৈ আগুৱাত জানা দেউতা চহৰৰ মানুহখিনিয়ে মোক চিনি পায় মোৰ পৰিচয়ৰ কাৰণে নহয় মোৰ জৰুৰতৰ কাৰণেহে চবৰে সপোন থাকে গুৱাহাটীত অহাৰ কিন্তু ইয়াত থকা যন্ত্ৰণাখিনিৰ কথা কোনো খুলি নকয় ইমান কষ্ট পাইছ যেতিয়া গুচি নাহ কিয় কি আছে তাত আপোনাৰ কাৰণে এইখন এখন সাধাৰণ চহৰ কিন্তু মোৰ কাৰণে এইখন এখন পৰীক্ষা হয় ধৈৰ্য আৰু এইটো ধৈৰ্যই মোক কেতিয়াও খালী হাতে ঘূৰি যাব নিদিয়ে মই তেতিয়ালৈকে কষ্ট কৰিম যেতিয়ালৈকে গুৱাহাটীখনে মোক নিজৰ কৰি নলয় তেনেহ'লে এনেকৈ আৰু কিমান দিন চলিব বাছ অলপ অলপকৈ প্ৰত্যেকবাৰেই থাকি যায় সদায় লাগে যেন এইবাৰ হৈ যাব কিন্তু আকৌ নতুন সমস্যাবোৰে লগ দি দিয়ে কিন্তু চিন্তা নকৰিব দেউতা খুব সোনকালে মই সন্মানেৰে ঘৰলৈ ঘূৰি যাম এতিয়া শুই যাওক মোৰ কাইলৈ অফিচ আছে ঠিক আছে ভালকৈ থাকিবি অৰ্ডাৰটো ৰেডি হৈ গ'ল মই কোনো ডাঙৰ অফিচৰ অফিচাৰ নহয় দেউতা কিন্তু চাব এদিন মই আৰু আপুনি ভবাৰ দৰে চব হ'ব এদিন মোক গুৱাহাটীখনে আপোন কৰি ল'বই